বগা উকা কাগজখিলাত নীলা চিয়াঁহীৰে লিখিবলৈ লৈছোঁ শেষবাৰৰ বাবে তোমালোকলৈ বুলি। মোৰ হাতখন বৰকৈ কঁপিছে অ' মা। চকু পানীবোৰ বাট নেদেখাকৈ বৈ আহিছে। 20 বছৰে পাৰ কৰি অহা এটা এটা পল আজি মোৰ বৰকৈ মনত পৰিছে অ' মা। মই যেতিয়া তোমাৰ গৰ্ভত আছিলোঁ তুমি চাগে বৰ কষ্ট পাইছিলা ন? মাজে মাজে মই যেতিয়া তোমাৰ পেটত গুৰিয়াইছিলোঁ তুমি চাগে বৰ দুখ পাইছিলা। 9 মাহে কেনেকৈ সহ্য কৰি আছিলা ইমান? মই জন্ম হোৱাৰ সময়ত তুমি চাগে বহুত কান্দিছিলা, যন্ত্ৰণাত চটফটাই ফুৰিছিলা ন? বু বু বাবাকৈ মোৰ মাত ফুটিছিল, ঠুনুক ঠানাককৈ মই খোজকাঢ়িব শিকিলোঁ। যেতিয়া মই উজুতি খাই পৰিছিলোঁ তুমি তেতিয়া দৌৰি গৈ মোক কোলাত তুলি লৈছিলা। আহ, মোৰ মুখখন মৰমেৰে মোহাৰি চুমা খাইছিলা। মৰমতে তোমালোকে মোক মাইনা বুলি মাতিছিলা। মই খেলিবলৈ যে তোমালোকে পুতলা, বেলুন, গাড়ী আৰু যে কত কি আনি দিছিলা। মই বৰ দুষ্ট আছিলোঁ ন? তুমি ভাত খুৱাই দিলে যে মই ভাতবোৰ মুঠি মাৰি দলিয়াই দিছিলোঁ। গা ধোৱাৰ সময়ত যে মই পানীৰ বাকেটটোত সোমাই জঁপিয়াইছিলোঁ, তোমাৰ গালৈ পানী ছটিয়াইছিলোঁ আৰু টিভি ৰিম'টটো যে মই দলিয়াই দলিয়াই ভাঙি পেলাইছিলোঁ। কিমান যে দুষ্টামি কৰিছিলোঁ। ৰাতি শোৱাৰ সময়ত মোক সাধু শুনাইছিলা। ৰজা ৰাণীৰ সাধু, বুঢ়া বুঢ়ীৰ সাধু, সিংহ নিগনিৰ সাধু। আৰু মই দুষ্টামি কৰিলে ভালুক আহিছে বুলি যে মোক কৈছিলা। মই তেতিয়া ভয়তে তোমাৰ কোলাত সোমাইছিলোঁ। তুমি যে মোৰ টোপনি আহিবলৈ গাত হাত বুলাই গাইছিলা। আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব, বাৰীৰে বগৰী পকি সৰিব, মইনাই বুটলি খাব। সঁচাকৈ মা, তোমাৰ সেই গীতটিত কি যাদু আছে বাৰু? মোক গা ধুৱাই তুমি নতুন কাপোৰ পিন্ধাই দিছিলা। মুখত পাউডাৰ, দুচকুত কাজল আৰু দুফালে দুডাল ধুনীয়াকৈ বেনি গুঠি দিছিলা। দেউতা অফিচৰ পৰা ঘৰ সোমালেই মই দৌৰি গৈ দেউতাৰ পেণ্টৰ পকেটত হাতখন ভৰাই চকলেটটো উলিয়াই লৈছিলোঁ। তুমি তেতিয়া মোক দাঙি লৈ চুমা খাইছিলা আৰু কৈছিলা আমাৰ মাইনা ডাঙৰ হ'লে ডাক্তৰ হ'ব। আৰু মই তেতিয়া খিলখিলকৈ হাঁহিছিলোঁ। এদিন তোমালোকে মোক স্কুলত নামভৰ্তি কৰি দিলা। স্কুলৰ টিফিন বক্সত ৰুটি, আলু ভাজি আৰু যে কত কি ভৰাই দিয়া। ক্লাছ 3ৰ ফাইনেল পৰীক্ষাত মই ক্লাছৰ ভিতৰত ফাৰ্ষ্ট হোৱাত দেউতা তুমি যে মোক এখিনিমান চকলেট আনি দিছিলা। অ' দেউতা, এইবাৰ কিন্তু মোক বাৰ্থডেত ডাঙৰ পুতলা এটা, ভিডিঅ' গেম এটা, চাইকেল এখন লাগিব। নহ'লে কিন্তু মই তোমাক বেয়া পাম, নেমাতিম তেতিয়া। বাৰ্থডে দিনা মোক দোকানলৈ লৈ গৈ আটাইকেইটা বস্তু কিনি দিছিলা। কিমান যে ফূৰ্তি লাগিছিল সেইদিনা। এদিন যে হঠাতে মোৰ গা বেয়া হওঁতে তোমালোকে মোক ৰাতিয়েই হস্পিটেললৈ লৈ গৈছিলা। ৰাতি ৰাতি মোৰ কাষত বহি তোমালোকে মোক চোৱা চিতা কৰিছিলা। কিমান যে টোপনি ক্ষতি কৰিলা। লাহে লাহে মই ডাঙৰ হ'লোঁ, মেট্ৰিক দিলোঁ। ডিষ্টিংশ্যন 4খনত লেটাৰ। সেইদিনাখন কিমান যে মানুহ আহিছিল আমাৰ ঘৰলৈ। লাহেকৈ কলেজত এডমিশ্যন ল'লোঁ। অ' দেউতা, এইবাৰ কিন্তু মোক স্কুটি এখন কিনি দিব লাগিব। তুমি যে তেতিয়া দুদিনৰ পিছতেই মোক স্কুটিখন আনি দিছিলা। হায়াৰ ছেকেণ্ডেৰীত ষ্টাৰ মাৰ্ক, 3খনত লেটাৰ। লাহে লাহে তোমালোকৰ মাইনাজনী BA পালেগৈ। সঁচাকৈ মই চাগে বৰ ডাঙৰ হৈ আহিলোঁ ন? কলেজত ল'ৰা এজনে মোলৈ মনে মনে চাই থাকে। বহুতে কৈছিল মোক, সেই ল'ৰাটো কিন্তু ভাল নহয়, তাৰ চলাহী কথাত তই কিন্তু ভুল নাযাবি। নাজানো মা,
তাৰ চকুজুৰিত মই কি বিচাৰি পাইছিলোঁ। সি মোলৈ চালেই মই সকলো কথা পাহৰি গৈছিলোঁ। মাজে মাজে সি মোক ক্লাছৰ নোটবিলাক লিখি দিছিল। লগৰবোৰে কোৱাৰ দৰে সিচোন তেনেকুৱা নহয়। নাজানো কিয় দিনক দিনে তাক ভাল লগা হৈ পৰিছিল। সি এদিন কলেজ নাহিলেই মনটো বৰ বেয়া লাগে। এদিন সি মোক কলেজৰ পৰা বাহিৰে বাহিৰে এফালৈ লৈ গ'ল। তাৰ মিঠা মিঠা কথাবোৰত মই নিজক হেৰুৱাই পেলালোঁ মা। মই নিজক একেবাৰেই পাহৰি গ'লোঁ। সেই অন্ধকাৰ কোঠাটোত কেতিয়ানো নিজক তাৰ হাতত এৰি দিলোঁ গমেই নাপালোঁ। পাছদিনা যেতিয়া মই কলেজ গৈছোঁ, লগৰ সকলোৱেচোন মোলৈ চাই হাঁহিছে, মোক ঠাট্টা কৰিছে। মই তেতিয়াহে গম পাইছোঁ মোৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। আজি মোৰ বাবেই তোমালোকে কান্দিব লগা হৈছে। সমাজৰ আগত তোমালোক ঠাট্টাৰ পাত্ৰ হৈ পৰিলা। তোমালোকে মোক লৈ দেখা সপোন, মৰম, চেনেহ মোৰ মাত্ৰ এটা ভুলতেই সকলো ভাঙি চুৰমাৰ হৈ গ'ল। অ' মা, অ' দেউতা, তোমালোকে মোক পাৰিলে ক্ষমা কৰি দিবা। তোমালোকে আৰু মোক লৈ সপোন নেদেখিবা। তোমালোকৰ মাইনাজনী আজি বিয়া নোহোৱাকৈ গৰ্ভৱতী হ'ল। মই আৰু ডাক্তৰ হ'ব নিবিচাৰোঁ। অ' দেউতা, নেলাগে মোক আৰু চকলেট আনি দিব। মোৰ জ্বৰ হ'লে তোমালোকে আজিৰ পৰা টোপনি ক্ষতি কৰিব নেলাগে। তোমালোকৰ মাইনাজনী আজি তোমালোকৰ সপোনবোৰতকৈও 2 মিটাৰ ওপৰত ওলমি থাকিব। ডিঙিত এখন বগা চূৰ্ণি লগাই, নিথৰ হৈ, নীৰৱ হৈ ৰাতিপুৱা যেতিয়া মোৰ শটো নমাই মাটিত শুৱাই দিব, তেতিয়া তুমি এবাৰ গাই দিবাচোন মা, মাত্ৰ এবাৰ গাই দিবা। সেই যে তুমি মোক সৰুতে টোপনি যাবলৈ গাইছিলা। আমাৰে